এই বন্ধুসকল, আজি এটা মই ভিডিঅ' ৰিক্ৰিয়েট কৰিম বুলি বনাইছোঁ। ৰ'ব আহকচোন চাওক, আপোনালোকে দেখিলেতো গমেই পাব, কাৰণ ফেচবুকত খুব ভাইৰেল হৈ আছিল এটা সময়ত। মানে বেছি দিন হোৱা নাই দিয়ক ভিডিঅ'টো ভাইৰেল হোৱা, মিলিয়ন ভিউ হৈছে। কিন্তু মই ঘৰৰ ওচৰতে যায় না, মই গম পাইছোঁ 25 দিনমান পিছত গম পাইছোঁ। আচৰিত নহয় না? তথাপি যি নহওক গম পায়ে মই দৌৰি আহিছোঁ, যাই কিনে মানে থিয় হৈ মানে আধা ঘণ্টাত মই চায়ে আছোঁ। মানে কিমান টেলেণ্টেড হ'ব লাগিব ন? মই ভাবি মানে পিছত ভাবছোঁ আমাৰ দৰে মানুহনো কি গম পাম এই সোপা, কাৰণ আমি এই গোবৰৰ মাথাটো লৈ জন্ম পাইছোঁ না। আমাৰতো টেলেণ্ট বোলা বস্তু একো নাই। ভাবক, গছত ঠানি দুটাত যদি এনেকৈ এটা হৰিণা বনাব পাৰি, মানে মানচুৱাৰ 100 কোটি প্ৰণাম তেখেতক, 100 কোটি প্ৰণাম। ল'ৰাজনৰ মই নামটো নাজানো, ভিডিঅ'টো মই শ্বেয়াৰো কৰিছোঁ, কিন্তু সঁচাকৈ সৃষ্টিশীল, মানে সাংঘাতিক সৃষ্টিশীল তেখেতৰ, মানে ক্ৰিয়েটিভিটিক মানব লাগিব। মানে ইমান কিউট লগা হৈছে নহয় হৰিণাটো, যেন সঁচাকৈ শুই আছে একদম, ইমানেই মৰম লগা হৈছে। মইতো বহুত টাইম থিয় হৈ চাই আছোঁ, আৰু ৰাস্তাইদি যিমান মানুহ অহা যোৱা কৰি আছে চবেই মানে তাতে একবাৰ হ'লেও ৰখছি, তাৰমানে ৰখি কিনে চবে ফটো কৰিছে, ভিডিঅ' কৰিছে, কিছুমানতো লাইভ দি আছে। ইমানেই মৰম লগা হৈছে নহয়, আচৰিত। মানে মই বহুত টাইম থিয় হৈ চাই শেষত যে কেইটামান ফটো উঠছোঁ দিয়ক। আৰু আমাৰ দৰে মানুহে ফটো উঠাত বাদে কি কৰিব পাৰিম? খাৱা আৰু ফটো উঠাই কাম দিয়ক আমাৰ। এনেকৈ চালোঁ, ভিডিঅ' কৰিলোঁ, ফটো কৰিলোঁ, কৰি কিনে শেষত আৰু ঘৰমুৱা হৈছোঁ দিয়ক। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।